আমাৰ BTCৰ পৰা স্পৰ্টছ ডিপাৰ্টমেণ্টত যিখিনি কমপ্লিটেড প্ৰজেক্ট আমাৰ ডিষ্ট্ৰিক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম কাজলগাঁৱত আৰু এটা বাক্সাত আছে দুইটা, আৰু বাকী আমাৰ কনষ্টিটিউঞ্চি ৱাইজত বিভিন্ন ডিষ্ট্ৰিক্টত 7টা আমাৰ মিনি ষ্টেডিয়াম আছিলে, যেটো কমপ্লিট হৈছে। এইটো BTCয়ে বিচাৰিছিলে যে এইটো আমাৰ হাতত গতাই দিব লাগে। যোৱাকালিৰ মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক মানে কৈছিলে যে এতিয়া কমপ্লিট হ'ল যিহেতু, গতিকে BTCয়ে চম্ভালক। BTCৰ মানে এইটো স্পৰ্টছ ডিপাৰ্টমেণ্ট যিহেতু আছে, ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, গতিকে সেইটো আৰু আমি মানে চাই থকাৰ কোনো কথা নাই। গতিকে BTCৰ সম্পত্তি BTCয়ে চম্ভালিব, BTCয়ে সেইটো যুৱ মানে সকলৰ কাৰণে ভালদৰে পৰিচালনা কৰিব। তো মোৰ মানে যোৱাকালিৰ পৰা লগে লগে মই অৰ্ডাৰটো দিছিলোঁ আৰু আজি কমপ্লিট হয় এইখিনি অৰ্ডাৰ হৈ গ'ল। আৰু আজি মানে আপোনাৰ 9টা ষ্টেডিয়াম, 2টা মানে আমাৰ জিলা পৰ্যায়ৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ষ্টেডিয়াম আৰু বাকী 7টা ষ্টেডিয়াম আজি BTCৰ হাতত মানে অসম চৰকাৰৰ পৰা গতাই দিয়া হৈ গ'ল। এতিয়াৰে পৰা BTCৰ কণ্ট্ৰলত ফুল্লি, আৰু BTCয়ে সেইটো নিজে চব মানে ব্যৱহাৰ কৰিব পাৰিব। গতিকে বাকী যিখিনি আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে সেইখিনিও কমপ্লিট হোৱাৰ লগে লগে দি দিয়া হ'ব। আৰু এতিয়া কনষ্ট্ৰাকশ্যনৰ দায়িত্ব PWD ডিপাৰ্টমেণ্টক দিয়া হৈছে, আৰু যিটো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টে অলপ মানে ছুপাৰভাইজ কৰি আছে, মনিটৰ কৰি আছে। গতিকে মই ভাবোঁ প্ৰত্যেকটা মানে যিটো আমাৰ ষ্টেডিয়াম সেইবোৰ মানে সম্পূৰ্ণভাৱে যেনেকৈ আমি বিচাৰিছোঁ সেইদৰে কনষ্ট্ৰাকশ্যন হৈ যাব। আৰু এইখিনি হোৱাৰ পিছত BTCক আমি আৰু চব মানে হেণ্ডঅভাৰ কৰি দি দিম, আৰু হেণ্ডঅভাৰ কৰিলে আমি ধুনীয়াকৈ কাম কৰিব পাৰিম। বাকী আমাৰ ডিপাৰ্টমেণ্টত বাকী যিমান আছে আজিৰ পৰা সকলোকে ইণ্ডিপেণ্ডেণ্টলি কি কৰিব, ইয়াৰ পৰিকল্পনা নিজে কৰিব, ইয়াৰ মানে কি কয় বিভিন্ন কিবা যদি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ইয়াত ইমপ্লিমেণ্ট কৰিব খোজে, এইখিনি প্ৰপ'জাল দিবলৈ আজি কোৱা হৈছে। আৰু সেইমতে আমি তাতো মানে কি কয় বিচাৰ বিবেচনা কৰি যদি আমাৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ মানে কিবাৰ ভিতৰত আমাৰ যদি সেইবোৰ কৰাৰ সুযোগ আছে, এইখিনিও আমি কাউন্সিলক মানে সহায় কৰি থাকিম BTC সম্পূৰ্ণভাৱে। গতিকে আজি খুব ভাল হ'ল, গোটেই বিভাগে আছিলে, মোৰ চেৰিকালচাৰ আছিলে, কোকৰাঝাৰত খুব ভালকৈ মানে আদাবাৰীত মানে ধুনীয়াকৈ চলাই আছে। আমাৰ কৰ্মেশ্বৰ ভাইয়ে মোক ৰাতিপুৱাই আজি তাত আমন্ত্ৰণ জনাইছিলে, গ'লোঁ চালোঁ, চব খুব ভাল। যিটো স্পেইন মিল আমাৰ মানুহে বেছি নাজানে যে চবে আহি চাব লাগে, আপোনালোকেও পাৰিলে চাব লাগে, জনাব লাগে যে তাত আজি আমাৰ মানে এৰী চিল্কটো ধুনীয়াকৈ মিলিং কৰি সূতা উৎপাদন কৰাৰ লগতে মানে বিভিন্ন ধৰণৰ তাত মানে কাম চলাই আছে। আৰু এতিয়া ইয়াতে আমাৰ কি কয় এৰী চিল্কৰ বেংক কৰিছে। যিমান মানুহে এৰীৰ লেঠা মানে বিক্ৰী কৰিব খোজে তেওঁলোকে ডাইৰেক্ট আদাবাৰীত লৈ আহিলে হ'ল, আৰু তেওঁলোকে ভাল দাম পাব। গতিকে এৰী খেতিৰ দ্বাৰাও আৰু শিমুল আলুৰ দ্বাৰাও মানে এৰী পোকটো পুহি ফালে আজি লাখপতি হ'ব পাৰে মানে মানুহখিনিয়ে। গতিকে চিল্ক আন্তঃৰাষ্ট্ৰীয় বজাৰতো বহুত মানে পপুলাৰ, বহুত দামী, আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানে কাপোৰ উৰিবলৈ পিন্ধিবলৈ চবটো কৰিবলৈ, আৰু আমাৰ স্কিন ফ্ৰেণ্ডলি, ক'তো কোনো এলাৰ্জি নহয়। সেই হিচাপে এৰীৰ বহুত ডিমাণ্ড আছে, আৰু এৰী BTC এলেকাত হয়। এতিয়ালৈকে 45,000 মানুহে এৰী খেতি কৰি আছে বৰ্তমানটোত, সেইটো বঢ়োৱাৰ কথা কৈছে। গতিকে আমি ইয়াৰ কাৰণে মুগা মিছন আমাৰ আছে, এতিয়া 411 কোটি টকা আমি 3 বছৰৰ কাৰণে এটা প্ৰজেক্ট লৈছে, য'ত NEC আৰু অন্যান্য অনুষ্ঠানো আমাৰ লগত জড়িত। এতিয়া আজি আলোচনা কৰি আমি সেই কথাটোকো কৈছোঁ, আমি এৰীৰো এটা মিছন ল'ম, আৰু সেই এৰীৰ মিছনৰ জৰিয়তে আজি যদি মানে কি কয় 50,000 মানুহে তাত কাম কৰি আছে, আৰু আনদাৰ যাহাতে 50,000 মানুহে তাৰ লগত জড়িত হয়। শিমুল আলুৰ জৰিয়তে মানে এৰী পলুটো পোহাৰ কথাটো আমাক জনাইছে ইয়াৰ যি এক্সপাৰ্ট পদ্মশ্ৰী মানে আমাৰ সন্মান পোৱা যোগেশ দেউৰী ডাঙৰীয়াই, আৰু সেইটোৰ দ্বাৰা দুটা লাভ, শিমুল আলুটোও মানুহৰ কাৰণে উপযোগী খাদ্য বিক্ৰী হয়,
ইয়াৰ দ্বাৰা বালিও বনোৱা হয় আমাৰ যে ফেক্টৰী আছিলে বালি ফেক্টৰী গতিকে চিমুল আলুবিলাক সেইটোতে চলে খাওঁতেও চলে দ্বিতীয়তে তাৰ পাতটো আমাৰ এৰী চিল্কৰ কাৰণে মানে এৰী মানে কিবাৰ কাৰণে চিল্ক ৰেচমৰ কাৰণে মানে বহুত গুৰুত্বপূৰ্ণ বহুত প্ৰয়োজন গতিকে আজি ভালে লাগিল সবখিনি কথা লৈ আৰু আমাৰ মাজত এতিয়া কোনো ডিসপিউট নাই কাম কৰি যাব লাগে আৰু মানে কি আছে বিটিসিত কিবা থাকিলে জনালে আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰণীয় কাম এইটো অতি শীঘ্ৰে সব্বৰ কৰি দিয়া হ'ব মোৰ 4টা ডিপাৰ্টমেণ্ট আছে মোৰ লগত ইণ্ডিজিনাছ ট্ৰাইবেল পেড এণ্ড কালচাৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু এটাটো হ'ল আপোনাৰ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট গতিকে 4টা বিভাগৰ আমাৰ বিটিচিৰ বিভাগৰ লগত আমাৰ ডাঙৰীয়াসকলৰ লগত আমি একেলগে বহি বিটিচিত এই বিভাগৰ জৰিয়তে কি কাম চলি আছে আৰু সেইবোৰ ভালদৰে আমি কেনেকৈ মানে আগুৱাই লৈ যাব পাৰোঁ আৰু বিটিচিৰ আহি থকা দিনটোৰ কাৰণে পৰিকল্পনা কি আছে এই বিভাগবিলাকত আৰু তাত ৰাজ্য চৰকাৰৰ পৰা বিভাগীয়ভাৱে কি ধৰণৰ মানে আমাৰ উদ্যোগ ল'বলগীয়া আছে সহায় কৰিবলগীয়া আছে তো সেইবোৰ বিষয় আমি আলোচনা কৰিবৰ কাৰণে জানিবৰ কাৰণে মানে আহিছোঁ বা এই মিটিংখন অনুষ্ঠিত কৰা হৈছিলে আৰু গোটেইটো বিটিচিয়ে প্ৰেজেণ্টেশ্যন ধুনীয়াকৈ দিলে গোটেই ডিপাৰ্টমেণ্টৰ বৰ্তমানত মানে কি কৰি আছে আৰু যিবোৰ বিটিচিৰ পৰা মানে অভাৱ অভিযোগ আছে সেইখিনি কথাও আমাক অৱগত কৰিলে গতিকে আহি থকা দিনটোত আমাৰ গোটেই 4টা বিভাগৰ বিষয়াসকল আৰু বিটিচিৰ বিষয়াসকলে এইখিনি কথা পাতি প্ৰপ'জালবিলাক পঠাই ফালে কামবিলাক কৰি যাই থাকিব পাৰিব আজিৰ পৰা এইখিনি আমি কৈ দিলোঁ আমাৰ ডাঙৰীয়াসকলো আছে